আজি ট্ৰাইবেল সংঘৰ আজি তেওঁলোকৰ অধিৱেশন আছিল। এই অধিৱেশনত আজি সকলো ট্ৰাইবেল সংঘৰ বিষয়ববীয়া বিভিন্ন জনজাতীয় নেতা সকলোৱে ইয়াত উপস্থিত হৈছে। সকলোৰে এটাই লক্ষ্য যে জনজাতীয় সমাজখনক কেনেকৈ আৰু অধিক শক্তিশালী কৰিব পৰা যায়। তেওঁলোকৰ যিখিনি সমস্যা, মাটিৰ সমস্যা আছে, কেনেকৈ সেই মাটিৰ সমস্যাটো সমাধান কৰিব পাৰি। যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিসমূহ ভূমি আছে, এই ভূমি সুৰক্ষিত কেনেকৈ কৰিব পৰা যায়, তেওঁলোকৰ বিভিন্ন চিন্তা। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ট্ৰাইবেল সংঘৰ লগতো আলোচনা কৰিছে, জনজাতীয় নেতাসকলৰ লগতো আলোচনা কৰিছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা যিসকল জনজাতীয় লোকৰ ভূমি, সেইখিনি যাতে আমি সুৰক্ষিত কৰিব পাৰোঁ। যিসকলে এতিয়াও মাটিৰ পট্টা পোৱা নাই, তেওঁলোকক মাটিৰ পট্টা কেনেকৈ দিব পৰা যায়, সেইকাৰণে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ উপৰিও কেনেকৈ ট্ৰাইবেল অধ্যুষিত অঞ্চলসমূহত শিক্ষাৰ প্ৰসাৰ কৰিব পৰা যায়, তাৰ কাৰণে চৰকাৰে চিন্তা কৰিছে। কেনেকৈ স্বাস্থ্য ভাল কৰিব পৰা যায়, তাৰে চিন্তা কৰাইছে। তাৰ উপৰিও কেনেকৈ বাট পথসমূহ সুন্দৰকৈ নিৰ্মাণ কৰিব পৰা যায় আৰু কেনেকৈ জনজাতীয় লোকসকলৰ সংস্কাৰ আৰু সংস্কৃতিক ধৰি ৰাখিব পৰা যায়। মই এই সম্পৰ্কে অৱগত নহয়, কোন ক্ষেত্ৰত দিছে, কোন এফেকশ্যনত, ভালুকপুঙত কোন জাইত দিছে, মানে এইটো ফৰেষ্ট লেণ্ড নেকি? ফৰেষ্ট ৰাইট এক্ট মতে যিসকল বনভূমিত বাস কৰি আছে তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব। সেইকাৰণে জনজাতীয় লোকসকলে সেইটোৰ কাৰণে চিন্তা কৰিবলগীয়া কথা নহয়, কাৰণ ফৰেষ্ট ৰাইট এক্ট কেন্দ্ৰীয় চৰকাৰৰ আইন আছে, সেই আইনৰ অনুসৰি তেওঁলোকে মাটিৰ পট্টা পাব। কিন্তু যদি বেলেগ মানুহে কোনোবাই মাটি দখল কৰিছে তেতিয়াহ'লে চৰকাৰে সেইটোৰ ওপৰত এফেকশ্যন কৰিব। লোকৰ সেইটো ক্ষতি নহয়। আজি 26 এপ্ৰিল শোণিতপুৰ জিলাৰ 16তম ত্ৰিবাৰ্ষিক অধিৱেশন। মই পোনপ্ৰথমে এই অধিৱেশনত আমাৰ সাংবাদিক বন্ধুসকল আমাক সকলো ক্ষেত্ৰত সহযোগিতা কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অধিৱেশনৰ জৰিয়তে আজি আমাৰ যিসকল অতিথি আহিল, সকলো অতিথিকো ধন্যবাদ জনাইছোঁ। এই অধিৱেশনৰ যোগেদি আজি আমি আমাৰ অসম চৰকাৰক আমি এটা মেছেজ প্ৰেৰণ কৰিছোঁ যে মেছেজটো হৈছে আমাৰ শোণিতপুৰ জিলাৰ জনজাতিৰ যিটো সমস্যা, এই সমস্যাসমূহ আমি উত্থাপন কৰিছোঁ। আমাৰ কাকলে ছাৰৰ জৰিয়তে, আমাৰ MP সকলৰ জৰিয়তে, আমাৰ MLA সকলৰ জৰিয়তে, লগতে আমাৰ ইয়াত যিজন আমাৰ উদ্যোগী যুৱক প্ৰশান্ত মনোজ বসুমতাৰী ডাঙৰীয়াৰ জৰিয়তে। গতিকে আমি অসম চৰকাৰক অনাগত দিনত আমি আহ্বান জনাইছোঁ যে আমাৰ যিটো শোণিতপুৰ জিলাৰ মূল সমস্যা FRC, এই FRC-সমূহ অতি সোনকালে সমস্যাটো সমাধান কৰিব লাগে। লগত ট্ৰাইবেল বেল্ট ব্লকত যিটো আমাৰ অবৈধ বেদখল এতিয়াও আছে, অসম চৰকাৰে বেদখল বুলি কিছু ক্ষেত্ৰত বেদখল উচ্ছেদ কৰি আছে যদিও কিন্তু এতিয়ালৈ আমাৰ ট্ৰাইবেল বেল্টৰ লগত চকু দিয়া নাই। গতিকে আমি আহ্বান জনাইছোঁ যে আমাক যিটো এতিয়া বসুন্ধৰা 2ৰ জৰিয়তে আমাক খিলঞ্জীয়া জনজাতিসকলক মাটি প্ৰদান কৰিব বিচাৰিছে, এই মাটি প্ৰদান ক্ষেত্ৰতো আমি কিছু মানে খেলি মেলি দেখা গৈছে। যিটো আমাৰ প্ৰকৃত প্ৰাপ্য আমাৰ মাটি অধিকাৰ পাব লাগে, আমাৰ জনজাতিসকলৰ মানে সজাগতা নথকাৰ কাৰণে যিটো আমাক টাইম দিয়া গ'ল মানে আবেদনৰ ক্ষেত্ৰত, সেইটো টাইমত মই বিশেষভাৱে সন্তুষ্ট হোৱা নাই মই শোণিতপুৰ জিলা ট্ৰাইবেল সংঘ সভাপতি হিচাপে। গতিকে অসম চৰকাৰে অনুৰোধ জনাব বিচাৰিছোঁ যে শোণিতপুৰ জনজাতি, খিলঞ্জীয়া জনজাতিৰ কাৰণে আকৌ কিছু বসুন্ধৰা 2ৰ যিটো এটা সুবিধা, এই সুবিধাখিনি যদি আগবঢ়াই দিয়ে আমাৰ শোণিতপুৰ জিলাৰ জনজাতিসকলৰ সকলো মানে সমস্যাসমূহ সমাধান হ'ব বুলি আশা ৰাখিছোঁ। অবৈধ মানে তেনেকুৱা বেদখল হৈ আছে, এই বেদখলসমূহ চৰকাৰে মানে মনোযোগ দিব লাগে। আমি যদি কেতিয়াবা RTI এপ্লাই কৰোঁ, কিন্তু আমি দেখা যাওঁ যে তাত আমাৰ মণ্ডল হওক বা আমাৰ চৰকাৰৰ বিষয়া হওক আমাক মানে কিছুমান কথাবিলাক আমাৰ ডাইভাৰ্ট কৰে, মানে প্ৰকৃত যিটো ৰিপৰ্ট দিব লাগে সেইটো ৰিপৰ্টটো নিদিয়ে। এইকাৰণে আমি অকণমান অসন্তুষ্ট আমি জনজাতি ট্ৰাইবেল সংঘ হিচাপে। গতিকে এই ট্ৰাইবেল সংঘ হিচাপে আমি আকৌ চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে প্ৰকৃত যদি খিলঞ্জীয়াক যদি সুৰক্ষা দিব বিচাৰে, মানে আমাৰ জনজাতিসকলৰ ছাত্ৰটো চাবই লাগিব। বিশেষকৈ FRC-সমূহ আমাক সোনকালে প্ৰদান কৰিব লাগে। FRC-খন প্ৰদান ক্ষেত্ৰত কিছু লৰা ধেমালি কৰা হৈছে। বিশেষকৈ আমাৰ চতিয়া সমষ্টিত আমাৰ এটা FRC প্ৰদান ক্ষেত্ৰত আমাৰ বহুতো তেনেকুৱা আমাৰ জনজাতিসকল বঞ্চিত হৈ আছে। এই বঞ্চিত নকৰি মই অসম চৰকাৰ, বিশেষকৈ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক যিটো জনজাতি ৰাইজৰ কাৰণে তেওঁ চিন্তা কৰে, এই চিন্তাধাৰা অব্যাহত ৰাখি জনজাতিসকলক সুখী কৰিবৰ কাৰণে, স্থায়ী মানে সমস্যা সমাধান কৰিবৰ কাৰণে FRC ক্ষেত্ৰত আৰু আমাৰ ট্ৰাইবেল বেল্ট ব্লকৰ ক্ষেত্ৰত বা বসুন্ধৰা 2ৰ ক্ষেত্ৰত সকলো মাটিৰ অধিকাৰটো দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সেইটোতো আমাৰ ট্ৰাইবেল সংঘৰ তৰফৰ পৰা আমি আগৰে পৰা সেইটো যুঁজ কৰি আছোঁ।
কাৰণ কেইটোত আমিও কেইটো বিচাৰোঁ যে প্ৰকৃত যিটো তাত মানে আমাৰ খেলিমেলি হৈছে এই খেলিমেলিকো অতি সোনকালে সমস্যাটো সমাধান হ'ব লাগে আৰু নৱসৰণীয়াই এতিয়াতো প্ৰকৃত আমাৰ যিকোনো ট্ৰাইবেলসকলৰ কাৰণে মাত মাতিব লাগে তেখেতৰ ট্ৰাইবেলসকল মাত মতা নাই আমি নকওঁ যে আমি ইয়াত কোনো কথা নকওঁ বড়ো আমাৰ বড়ো বা জনজাতি বুলি নকওঁ কিন্তু প্ৰকৃত তেওঁ জনজাতিৰ কাৰণে যদি চাৰ্টিফিকেটত যদি তেওঁ সঁচাকৈ যদি প্ৰকৃত এটা জনজাতি হিচাপে যদি চাৰ্টিফিকেটত যদি এজন MP হ'ব পাৰিছে গতিকে জনজাতি ছাত্ৰৰ কাৰণে কাম কৰিব লাগে কিন্তু তেওঁ প্ৰকৃত কাম নকৰি এই চাৰ্টিফিকেট বুঢ়া চাৰ্টিফিকেট ব্যৱহাৰ কৰি আমাক মানে জনজাতিসকলৰ মানে অধিকাৰখিনি তেওঁ কৰ্ব কৰি আছে গতিকে এইটো কৰ্ব কৰিব নালাগে বিৰোধী কাম কৰিব নালাগে মই তেখেতক আমাৰ শোণিতপুৰ জিলা ট্ৰাইবেল সংঘ হিচাপে তেওঁ সতৰ্ক কৰি দিছোঁ